হেল্ল' বন্ধুসকল নমস্কাৰ। মই আছোঁ এতিয়া বৰ্তমান হায়দৰাবাদত আৰু আজি মই আপোনালোকক দেখুৱাম মই য'ত ডিউটি কৰোঁ সৰু এটা ৰেষ্টুৰেণ্ট। ভিডিঅ'টো শেষলৈকে চাই থাকিব, 1 মিনিটৰ ভিডিঅ' হয়। ভিডিঅ'টো প্ৰথমত দিনত শ্বুট কৰিছিলোঁ, ভিডিঅ' কোৱালিটি ইমান এটা এট্ৰেক্টিভ নহ'ল কাৰণে ৰাতি শ্বুট কৰিলোঁ। এয়া ৰাতিৰ ভিডিঅ' হয়, লাইটিং চাই পেলাই অলপ ভাল লাগে। আমাৰ হোটেলত আছে এটা ৰবট, এইটো আমি কওঁ ফুড পিকআপ ৰবট, ঠিক আছে। ইয়াত যিকোনো আইটেমছ ৰাখি পেলাই টেবুল নম্বৰ যদি প্ৰেছ কৰি দিওঁ অট'মেটিক ঘূৰি লাহেকৈ এইটো টেবুলত গৈ পেলাই ৰখি যাব। এয়া টেবুল নম্বৰ 9 প্ৰেছ কৰিছিলোঁ, 9ত আহি পেলাই অট'মেটিক ৰখি গ'ল। আমি আইটেম লৈ পেলাই প্ৰেছ অ'কে ডান মাৰি দিওঁ যদি অট'মেটিক নিজৰ প্লেচত লাহেকৈ গুচি যাব। এইটো এটা বহুত এট্ৰেক্টিভ হয়। যেতিয়াই আমাৰ ৰেষ্টুৰেণ্টত সৰু বাচ্চা পোৱালি আহে এইটো চাই পেলাই বহুত হেপ্পী হৈ যায়, ফটো ভিডিঅ' ক্লিক কৰি পেলাই হেপ্পিলি গুচি যায়, ঠিক আছে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু থেংক ইউ, বাই বাই।